মই এজনী ছোৱালী, মই ক'তো যাব নোৱাৰোঁ। মই মোৰ মনৰ ইচ্ছাত একো এটা পিন্ধিব নোৱাৰোঁ। কিয় মোৰ ৰেপ হৈ যাব। এইবিলাক ভয় লৈ আৰু কিমান দিন থাকিব লাগিব? ছোৱালী হৈ জন্ম লোৱাটোৱে ভুল নেকি? আমি নিজৰ জেগাতে কিয় ছেফ নাই? কোনোবাই এইটো আনচাৰ নোৱাৰে দিব। আমাৰ ল ওচৰতে এইটো আনচাৰ নাই। আমি কেতিয়া ছেফ হওঁ? এনেকুৱা কিমান ভিক্টিম আছে যাৰ পেৰেণ্টছে যুঁজি আছে আজিলৈকে জাষ্টিচ পাবলৈ। কেতিয়া এইবিলাক বস্তু বন্ধ হ'ব? কেতিয়া কালপ্ৰিটে ভাল এটা পানিছমেণ্ট পাব? কেতিয়া এইটো ল আহিব যে যোনে ৰেপ কৰিছে সেই মানুহটোক পাব্লিকত দি দিয়া হয়, যাতে যিটো টৰ্চাৰ কৰি ৰেপ কৰে, যিটো টৰ্চাৰ কৰি মাৰ্ডাৰ কৰে, তেনেকুৱা ছেম একজেক্ট তাৰ লগতো সেইটো বস্তুৱে হওক। কেতিয়া এইটো ল পাছ হ'ব? কেতিয়া আমি ছেফ হ'ম নিজৰ জেগাত? কেতিয়া?